হাই গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ আছে আজিৰ ভিডিঅ'টোত, সেইকাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু নতুনকৈ অহা বন্ধুসকলক এটা ৰিকুৱেষ্ট কৰিম, কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰি দিব, যেন আগন্তুক দিনতো ভিডিঅ'ছবোৰ চাই থাকিব পাৰে। কাৰণ গভৰ্ণমেণ্টৰ লগত জড়িত সকলো ইনফৰমেশ্যন মই ভিডিঅ'ৰ মাধ্যমে দিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে দিনত এবাৰ হ'লেও কাইণ্ডলি ভিজিট কৰিব ইউটিউব চেনেলটি, যেন গভৰ্ণমেণ্টৰ লগত জড়িত যিবোৰ ইনফৰমেশ্যন আহি থাকে আপোনালোকে পাব পাৰে মোৰ ভিডিঅ'জৰ মাধ্যমে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজিৰ প্ৰথমটো আপডেট কৈ দিওঁ, বিনামূলীয়া লাভ কৰক ষ্ট্ৰীট লাইটৰ সুবিধা। আপোনালোকে নিজে ষ্ট্ৰীট লাইট পাব পাৰিব। কেনেকৈ কৈ আছোঁ, প্ৰকল্প জ্যোতিৰ পৰ্যায় 2 দ্বিতীয় পৰ্যায় গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড GSCL এৰ অধীনত 10,000টা ষ্ট্ৰীট লাইট স্থাপনৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে 10,000টা ষ্ট্ৰীট লাইট। চ' গুৱাহাটী মেট্ৰপলিটান এলেকাৰ ব্যক্তিগত পথমুখী চৌহদৰ বাবে এই সুবিধা। ছাপ'জ আপোনাৰ ঘৰ আছে, আপুনি যদি আপোনাৰ চৌহদত তেনেকৈ ষ্ট্ৰীট লাইট লগাব বিচাৰিছে চৰকাৰীভাৱে, তেনেহ'লে আপোনালোকে কি কৰিব পাৰিব, বৈদ্যুতিক মাচুল হিতাধিকাৰীৰ বহন কৰিব লাগিব। বিলটো কিন্তু আপোনাৰ পে' কৰিব লাগিব, কিন্তু আপোনাৰ গেটত বহাই দিব ষ্ট্ৰীট লাইট চৰকাৰৰ ফালৰ পৰা। তাৰ বাবে আপোনালোকে কি কৰিব পাৰিব, অনলাইন আবেদন কৰিব লাগিব। কেনেকৈ আবেদন কৰিব লাগিব কৈ আছোঁ, অনলাইন আবেদন কৰাৰ বাবে আপোনালোকে এটা ৱেবছাইটত যাব লাগিব। ৱেবছাইটটো হ'ল gscl.assam.gov.in। মনত থাকিব, GSCL স্মল লেটাৰত দেই, gscl.assam.gov.in। ঠিক আছে, এইটোৰ ওপৰত আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। আপোনালোকৰ চৌহদত ষ্ট্ৰীট লাইট বহাই দিয়া হ'ব। গুৱাহাটী চিটিৰ ক্ষেত্ৰত কৈছোঁ এইটো কেৱল মাত্ৰ। এইটো হ'ল আজিৰ প্ৰথমটো আপডেট। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল দিব্যাংগ শিক্ষাৰ্থীৰ বাবে জলপানী লাভৰ সুবিধা। অসম চৰকাৰৰ অধীনস্থ প্ৰাদেশিকৃত তথা চৰকাৰী বিদ্যালয়ৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ দিব্যাংগ শিক্ষাৰ্থীয়ে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। সবিশেষ প্ৰপত্ৰৰ বাবে চাওক বিদ্যাৰ্থী মোবাইল এপ। ঠিক আছে, কৈ দিওঁ, অসম চৰকাৰৰ অধীনত প্ৰাদেশিকৃত আৰু চৰকাৰী বিদ্যালয়ৰ অধীনয়ৰ দিব্যাংগ শিক্ষাৰ্থীৰ বাবে জলপানী আঁচনি নৱম দশম শ্ৰেণীয়ে লাভ কৰিব 4,800 টকা আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীয়ে লাভ কৰিব 6,000 টকা শিক্ষাৰ্থীসকলে। তো কি কৰিব লাগিব, আবেদনকাৰীসকলে 2021-22 বৰ্ষৰ নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ অধ্যয়নৰত হৈ থাকিব লাগিব। আৰু বিদ্যালয়ত প্ৰপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ হ'ল 10 ডিচেম্বৰ 2021। ডিচেম্বৰ মাহৰ, এইটো বছৰত ডিচেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত এইখিনি প্ৰপত্ৰ সকলো তথ্য দাখিল কৰি দিব। যোনে যোনে এইটো আঁচনিত এপ্লাই কৰিব পাৰিব। মই কৈয়ে দিলোঁ কি হ'ব লাগিব, ষ্টুডেণ্ট হ'ব লাগিব, হেণ্ডিকেপ হ'ব লাগিব, আৰু শ্ৰেণীবোৰ ক'লোঁ ক্লাছ 8ৰ পৰা ক্লাছ 12 লৈ। আৰু কি কি লাগিব, বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলেই পাই যাব। এইটো চৰকাৰী বিদ্যালয়ৰ হ'ব লাগিব, নহ'লে প্ৰাদেশিকৰণ হ'ব লাগিব, তেনেকুৱা। এইটো হ'ল আজি দ্বিতীয়টো আপডেট। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। অসম চৰকাৰৰ ফালৰ পৰা জানিব দিছে, অসমত মোটামুটি 10,000 মানুহে নিজৰ ৰেচন কাৰ্ড ঘূৰাই দিছে। যিসকল মানুহৰ ধৰক কোনোবা চৰকাৰী চাকৰি কৰে বা কোনোবাৰ আৰ্থিক অৱস্থা ভাল, অথচ ৰেচন কাৰ্ড লৈ বহি আছিলে ইমান দিন, তেওঁলোকে কিন্তু স্বেচ্ছাৰে ঘূৰাই দিছে। এইটো প্ৰশংসনীয় পদক্ষেপ, এইটো এপ্ৰিচিয়েটেবল হয়। ইয়াৰ বাবে তেওঁলোকক ক্ৰিটিচাইজ যেন কোনোৱে নকৰে, যোনে যোনে ঘূৰাই দিছে। কিছুমানেতো ঘূৰাইও নিদিয়ে, লৈ বহি আছে, এনেকৈ লুকাই লৈছে, ৰেচন লয়, তেনেকুৱা মানুহো আছে। কিন্তু যোনে যোনে ঘূৰাই দিছে ইমান সাহসটো ৰাখিছে যে চিটিজেন হিচাপে যে আমাৰ ভুল হৈছে, ভুলটো শুধৰাই লৈছোঁ, বা আনক সহায় কৰাৰ বাবে আমি আমাৰ ত্যাগ কৰিলোঁ, সেইটোতো কৰিছে, সেইটো বহুত এপ্ৰিচিয়েটেবল কথা। তো যিয়ে নহওক, তেনেকুৱা 10,000 মানুহে ঘূৰাই দিছে চৰকাৰক কাৰ্ড। তো ইতিমধ্যে চৰকাৰে যিসকল মানুহৰ আৰ্থিক অৱস্থা ভাল নহয়, যোগ্য প্ৰাৰ্থী হয়, তেওঁলোকক ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰিব। আৰু ৰেচন কাৰ্ডৰ ব্যৱস্থাৰ বাবে অনলাইন এপ্লাইটোৰ কথা মই আপোনালোকক সোনকালে জনাই দিম। তাৰ লগত আপোনালোকে আৰু এটা কাম কৰিব, নিজৰ নিজৰ এৰিয়াৰ ফুড ছাপ্লাই অফিচত গৈ ফুড ছাপ্লাই ইনস্পেক্টৰত যোগাযোগ কৰিব। তেওঁ যদি কয় যে অনলাইন কৰিব লাগিব, তেনেহ'লে সেই ব্যৱস্থাটো কি সেইটোও তেওঁৰ পৰা জানিব পাৰিব। আৰু এই ভিডিঅ'টো আৰু লাম্বা নকৰাকৈ মই এতিয়ালৈ ইমানেই ৰাখিছোঁ। আৰু আগন্তুক দিনত এপ্লাই কেনেকৈ কৰিব অনলাইন সেইটোও মই জনাই দিম। ৰেচন কাৰ্ডৰ চিষ্টেমটো যিহেতু ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড হ'বলৈ গৈ আছে। চ' আশা ৰাখিছোঁ মই দিয়া ইনফৰমেশ্যনবোৰ কামত আহিব। যদি ভিডিঅ'ছবোৰ ভাল লাগে, এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ, তিনিটা বস্তু আপোনাৰ পৰা মই আশা ৰাখিছোঁ। চ' আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন আপডেট। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।